আপুনি সেউজীয়া কালাৰ যিমানে নাচায় কিয় আপোনাৰ চকুত চাট মাৰি নধৰে, কিন্তু বেলেগ কালাৰ অলপমান প্ৰব্লেম দিয়ে, সেইবাবে গছৰ পাত সেউজীয়া। ডিম্পুদা প্লিজ পঢ়াই কৰ লো থোড়া। এইটো কথা শুনাৰ পিছত ক্ল'ৰফিলে চাগে ভাবিছে গজব বেজতি হে। ক্ল'ৰফিলৰ বেজতি হওক কোনো কথা নাই, কিন্তু অনলাইন ক্লাছত শিক্ষকক বেজতি নকৰিব। তেওঁলোকে আমাৰ দৰে জিঅ' 4G পকেটত লৈ ডাঙৰ হোৱা নাছিলে। আধা জীৱন অফলাইন মোডত কটোৱাৰ পিছত এতিয়া হঠাৎ অনলাইন ক্লাছ কৰিব লগা হোৱাত তেওঁলোক সমস্যাত পৰিছে। গতিকে কুল লাগিবৰ বাবে, ভাইৰেল হ'বৰ বাবে শিক্ষকক বেয়া ব্যৱহাৰ কৰা, অশ্লীল মন্তব্য দিয়া বন্ধ কৰক প্লিজ। Stop it. Get some help. নমস্কাৰ অসমবাসী, সপ্তাহৰ কিছু খবৰ সপ্তাহে সপ্তাহে পাবলৈ ছাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক সাপ্তাহিক ৰিকেপ। আমি বৰলা মানুহবিলাকে কিয় উদ্যান আঁচনি নাপাওঁ? চৰকাৰেতো আমাক চাব লাগে। বৰলা মানুহ বাইদেউ আঁচনি, অৰুণোদয় আঁচনি, বিধৱা আঁচনি সকলোৱে যে পায়, আমি বৰলাবিলাকে কিয় নাপাওঁ? ককাৰ দুখ আৰু যোৱা বছৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰাখিনিৰ দুখ ছেম। ছোৱালীবিলাকে যৌৱনকালত স্কুটি পেলাই বৃদ্ধকালত বিধৱা পেঞ্চন পাব, কিন্তু ল'ৰাবিলাকৰ একো নোহোৱাকৈয়ে কংগ্ৰেছৰ দিনকেইটা গ'ল, এতিয়া বিজেপিৰ দিনকেইটাও যাব ধৰিছে। কিন্তু আজিলৈ বৰলা সন্থাই লাচিতৰ নাম লৈ প্ৰতিবাদ কৰা নেদেখিলোঁ। বাইদেউ, কনকলতাৰ দৰে বুকু পাতি দিব নালাগে, মিহি মিহিকৈ লোনৰ কিস্তিকেইটা মাৰি দিয়ক। আৰু আপোনালোকে বাইদেউৰ কিস্তিত মাথা নামাৰি ৰুণাল ৰাজবংশীৰ সৃষ্টি চাওক। সৃষ্টিৰ পৰাই মনত পৰিল এখন চুটি ছবিৰ বিষয়ে। সৃষ্টিও কৰিব পাৰে, ধ্বংস। প্ৰভুৱেই মোৰ জীৱনৰ গতি। তোৰ চকুটো প্ৰভুক লাগে, চকু লাগে আমিন লাগে। প্ৰভু, মই তেওঁৰ কল্পকথাৰ বাস্তৱ নায়ক। চকুটো দিব লাগিব নহয়। আকাশ চামলাগিন অভিনীত আৰু মৃগাংক পাৰ্টিকৰ দ্বাৰা পৰিচালনা কৰা এই সুন্দৰ অসমীয়া চুটি ছবিখন উপভোগ কৰিব পাৰিব MX প্লেয়াৰত। কেতিয়া উপভোগ কৰিব পাৰিব, কেনেকৈ উপভোগ কৰিব পাৰিব, সেই বিষয়ে জানিবলৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক। লিংক ইন দ্য ডেছক্ৰিপশ্যন। ইনষ্টাগ্ৰামৰ কথা কওঁতেই মনত পৰিল ফেমাছ হোৱাৰ কথা। মানুহে আজিকালি ফেমাছ হ'বৰ বাবে কি নকৰে। চবৰে ষ্টেটাছত খুৰীৰ উল্টাখুট দেখি বিৰক্তি লাগিছিল যদিও ফুলেৰে সজাই তোলা ঘৰখন দেখি পিছত ইমপ্ৰেছো হৈছিলোঁ। খুৰীয়ে কেঁচা মাটিৰ ঘৰখনক ঠিক তেনেদৰে সজাই তুলিছে, যিদৰে কৰিমগঞ্জৰ নুৰুলে মাৰুতি ছুইফ্টখনক সজাই তুলিছে লেম্বৰগিনিৰ দৰে। ইমানলৈ ঠিকে আছিল, কিন্তু গাড়ী মডিফাই কৰি ফেমাছ হোৱাৰ পিছত মিষ্টাৰ JSBৰ দৰে কভাৰ চং বনাই গালি নাখালেই হ'ল। দেখামতে ল'ৰাজন হেণ্ডচাম, শুনামতে ইঞ্জিনিয়াৰ, কিন্তু ইমানৰ পিছতো মিছাতে কিয় গালি সোপা খাই থাকে বুজি নাপাওঁ। আৰু বুজি নাপাওঁ ঘুগনি বুলি ক'লে হাঁহিব লগা কি আছে? নহয় মানে এইজনী বাইদেউ এবাৰ ঘুগনি নাখাওঁ বুলি কৈ ভাইৰেল হ'ল, তাৰপিছত আকৌ ঘুগনি খাই ভাইৰেল হ'ল। এইটো যদি কমেডি ভিডিঅ' হয় তেন্তে ময়ো কমেডিয়ান হ'ব পাৰোঁ। নমস্কাৰ কমেডি প্ৰেমী ৰাইজ, পোনপ্ৰথমে মই আপোনালোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি এইবাবে কাৰণ আপোনালোকে অলপ পিছত মোৰ ঘুগুনি জোক শুনি হাঁহি হাঁহি পেটৰ বিষত মৰি যাব পাৰে। আহক এতিয়া মই ঘুগুনি হাওহে ৰাইজ কমেডি কৰিছোঁ। যিদৰে ঘুগনিৰ মিমে হুৱাব নোৱাৰে, ঠিক তেনেদৰে কভাৰ চঙে অৰিজিনেল গানটোৰ ফিলিংছখিনি দিব নোৱাৰে। এই কভাৰ চংটোক লৈ বহুতে ট্ৰোল কৰিলে, সমালোচনা কৰিলে। বহুতে সমালোচনা কৰাৰ দৰে আন কিছুমানে আকৌ ল'ৰাজনক ছাপোৰ্টো কৰিলে। প্ৰথম কথা, কৰণ দাস অসমীয়া ল'ৰা, সি অসমীয়া গান গায়, গতিকে তাক ছাপোৰ্ট কৰিবলৈ ক'ৰবাৰ পৰা বিহাৰী বঙালী নাহে, আমি অসমীয়াই ছাপোৰ্ট কৰিব লাগিব। গতিকে যাওক, কৰণ দাসৰ লগতে যিমান অসমীয়া পুৰণি শিল্পী আছে ছাপোৰ্ট কৰক, উৎসাহ দিয়ক। দ্বিতীয় কথা, কৰণ দাস অসমৰ ল'ৰা, সি অসমীয়া গান গায়, গতিকে তাক সমালোচনা কৰিবলৈ বিহাৰী বঙালী বাহিৰৰ পৰা নাহে, আমি অসমীয়াই সমালোচনা কৰিব লাগিব। গতিকে যাওক, কৰণ দাসৰ লগতে পুৰণি যিখিনি শিল্পীয়ে ভুল কৰিছে তেওঁলোকক সমালোচনা কৰক আৰু শুধৰণি কৰাৰ সুযোগকণ দিয়ক।
Just do it! তৃতীয় কথা, চবৰে পচন্দ বেলেগ বেলেগ। কোনোবাই হয়তো ভিঘু কাশ্যপৰ গান ভাল পায়, কোনোবাই কৰণ দাসৰ, মই এজনৰো নাপাওঁ। গতিকে কাৰো পচন্দক জাজ নকৰি নিজৰ পচন্দ মতে এনজয় কৰক, উপভোগ কৰক। Do it! Just do it! চতুৰ্থ কথা, চবৰে পচন্দ বেলেগ বেলেগ, কিন্তু জুবিন দা সকলোৰে প্ৰিয়, সকলোৰে পচন্দ, জুবিন দাৰ গান। গতিকে গোটেই অসমৰ মানুহে ভাল পোৱা গান এটাৰ কভাৰ চং বনাওঁতে যদি কিবা এটা ভুল হয় তেন্তে ট্ৰল খোৱাটো স্বাভাৱিক। গতিকে এই চিম্পুল কথাটোৰ চিম্পুল কনক্লুজন এয়ে যে গায়কে গান গাইছে, ভাল হ'লে এনজয় কৰক, ভুল হ'লে দেখাই দিয়ক। কৰণ দাসহঁত একোজন অসমীয়া ল'ৰা, গতিকে অসমীয়া হিচাপে ছাপোৰ্ট কৰক। ময়ো অসমীয়া, মোকো কৰক। বাকী ধন্যবাদ। জয় হিন্দ, জয় অসম।